দোস্ত ওয়েলকাম ব্যাক টু মাই চ্যানেল অরিয়ন সামিস ব্লগার। আজি মানে আমাৰ হেৰি আনিছে সোফা আনিছে, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সোফা আনিছে, দেউতা আহিলে বলক দোস্ত আছে আমাৰ কুকুবা এয়া কলি পেহী আহিছে, আপোনালোকে নেদেখে এতিয়া এইখন এয়া দোস্ত দাস দেউতা গাড়ী চলাই দিলে দোস্ত। এইবোৰ দোস্ত গাড়ী চলাই আছে দোস্ত। এয়া দেউতা এইফালে বাহিৰত আছে দোস্ত। এয়া সোফা ঢেৰ বস্তু দেখুৱাই দিছোঁ। গাড়ী চলি আছে দোস্ত। কি ধুনীয়া চব ফুল ষ্টাইল দোস্ত। এইডোখৰ পৰা দোস্ত অট'মেটিক বন্ধ হৈ যায়। এয়া গাড়ী চলি আছে। এয়া আমাৰ মা, এয়া কলি এয়া কুকুবা, এয়া মুনবা, এয়া গাড়ী বেক কৰি আছে দোস্ত। নতুন গাড়ীত নতুন বস্তু বেগটো এয়া সোফা একদম ধুনীয়াকৈ বহি দিছোঁ। এইখন আগতে কিনা বস্তু এয়া আছে। এয়া আমাৰ মা ধুনীয়াকৈ একদম ফূৰ্তিত আছে, একদম আমি ঠিক কৰি লওঁ। ধুনীয়া একদম মজা আছে, লগাই দিলো। কি ধুনীয়া লাগিছে চব, কি ধুনীয়া লাগিছে চব। এইফালে চাইকেল টাইকেলবোৰ আছে, আঁতৰাব লাগিব সেইবোৰ। হেৰিয়া কৰি আছে, শ্বকেছটো নিছে, শ্বকেছ দিছে। দেখা নাই গ্লাছখনত কিবা লগাব লাগে। এয়া দোস্ত